Hi, hello, namaskar. Welcome back to my Govins Vlogs YouTube channel. বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ যে আপোনালোক সকলোৱে ভালে কুশলে আছে মোৰো ভাল আৰু আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে ফ্ৰেণ্ডছ মই একদিন অলপ ইউনিক ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ য'ত নেকি আমাৰ অসমৰ চুকে কোণে থকা যাৰ নেকি টেলেণ্ট অলপ হ'লেও টেলেণ্ট আছে তেনেকুৱা ধৰণৰ মই সৰু যিবোৰ ইউটিউব চেনেল মোৰ নিচিনাকৈ আছে তেওঁলোকৰ ভিডিঅ'বোৰ মই দেখাবলৈ চেষ্টা কৰিছোঁ আজি ঠিক তেনেদৰে আমাৰ লগত এজন ল'ৰা আছে তেজপুৰ জামুগুৰি দাদু বৰা তেওঁ খুব ভাল ডেন্স কৰে আৰু সৰু ল'ৰা ক্লাছ 10ত পঢ়ে আৰু তেওঁৰে আজি আপোনালোকক মই ডেন্সৰ কভাৰ ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে শেষলৈকে চাই থাকিব এইখিনিতে মই জাষ্ট তেওঁৰ এটা ভিডিঅ' অলপ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ কলিৰে কালতে কি দিন আহিতে তুলেকে তাৰ মোৰ লাগিলে ফ্ৰেণ্ডছ আপোনালোকে দেখিলেই তেওঁৰ ডেন্সৰ ভিডিঅ'টো আপোনালোকে এইখিনিতে জনাও যে কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব আৰু তেওঁৰ এটা ইউটিউব চেনেল আছে লিংকটো ডিছক্ৰিপশ্যনত থাকিব সকলোৱে গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু তাতে তেওঁৰ ডেন্সৰ ভিডিঅ'বোৰো আপলোড দি থৈ দিয়া আছে আপোনালোকে চাই ল'ব এতিয়া আমি আপোনালোকক দাদু বৰাৰ ডেন্সৰ কভাৰ ভিডিঅ'বোৰ দেখুৱাবলৈ চেষ্টা কৰিম পমিলা তোক দেখা পাই মন পগলা কি পমিলা তই হিৰোইন মধুবালা সুন্দৰী পখিলা তোক দেখিলেই হওঁ পগলা কি পখিলা তই হিৰোইন মধুবালা বহাগৰে পৰা যতনৈ তোকে মৰম দি যাম বুকুৰে উজনি নামনি পই লিখি ললো তোৰে নাম এই সুন্দৰী পমিলাৰ প্ৰেমতে মোৰ হলেও হ'ব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মোৰ হলেও হ'ব বদনাম বান্ধৱীসকল আপোনালোকে ডেন্সটো দেখিলে এই ডেন্সটোত যিটো ল'ৰাই মানে ডেন্স কৰি আছে এই ল'ৰাজনৰ নামেই হৈছে দাদু বৰা আৰু এই দাদু বৰা থাকে তেজপুৰত জামুগুৰিত আৰু পঢ়ে ক্লাছ 10ত আপোনালোকক ডিটেইলছত জনাই দিছোঁ তেওঁৰ এটা ইউটিউব লিংক আছে আপোনাৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে তেওঁৰ চেনেলটোত গৈ পিনি তেওঁৰ ভিডিঅ'বোৰ চাব পাৰিব ডেন্সৰ ভিডিঅ'বোৰ আৰু এতিয়া আপোনালোকক মোলৈ 2-3টামান ভিডিঅ' প্ৰেৰণ কৰিছিলে দাদু বৰাই এই দাদু বৰাৰ সেই 3-4টা কভাৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক দেৰি নকৰি আমি ভিডিঅ'বোৰ চাওঁ কলিৰে কালতে কি দিন আহিতে তুলেকে তাৰ মোৰ লাগিলে হেৱাই সেন্দুজোৰৰ সীতাডাল ছিগিলে মৰমৰ চলেৰে তাই মোক ঠগিলে মই চজিলে খৰখেদাকৈ কপালত আহিলো ফুটা এটা লৈ খতুৰি পাৰ হোৱালৈ মই চোন ঢুকাম গৈ সিটো নাই ভাবি গুণে লাভ নাই যেনি নিয়তে নিজাই মাথার প্রেসার হাই ডিঙি মারি যায় কিবা কোন দিও খায়
You know you love me, I know you care. Just shout whenever, and I'll be there. You want my love, you want my heart, and we will never, ever, ever be apart. Are we an item? Look, we're playing. We're just friends, what are you saying? Said there's another, look right in my eyes. My first love broke my heart for the first time, and I was like, baby, 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 oh, like, baby, 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 no, like, baby, 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 oh, thought you'd always be mine, mine, baby, 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 oh, like, baby, baby. तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे न रहे। हाँ मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू। सरसों से भरे खलियान मेरे, जहाँ झूम के भंगड़ा पा न सका, आबाद रहे वो गांव मेरा जहाँ लौट के वापस जा न सका। ओ वतना में मेरे वतना में तेरा मेरा प्यार निराला था, कुर्बान हुआ तेरी असमत पे मैं कितना नसीबों वाला था। বন্ধু বান্ধৱীসকল, দাদু বৰাই তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছে, দুটামান কথা কৈছে, আপোনালোকে সেই কথাখিনি শুনি লওক। हेलो गाइस, थैंक यू सो मच वीडियो को एंड तक देखने के लिए। आई लव माई इंडिया। डिस्क्रिप्शन बॉक्स में मैं लिंक दे दिया हूँ, जाइए मेरा वीडियो देखिए, एंजॉय कीजिए, फॉलो कीजिए, लाइक कमेंट शेयर एंड सब्सक्राइब माई यूट्यूब चैनल। और जय हिंद। বন্ধু বান্ধৱীসকল, আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এইটোৱে আছিল ভিডিঅ'টো। আজিলৈ ইমানে। আমি দাদু বৰাক পুনৰ
ধন্যবাদ দিছোঁ, বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ৰিকুৱেষ্টটো ৰখাৰ কাৰণে। তুমি আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিলোঁ। আৰু আমাৰ সমূহ গোবিন্স ব্লগ চেনেলটোৰ বন্ধু বান্ধৱীসকলৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ, যাতে তুমি তোমাৰ কামটোত আৰু ফ'কাছ দিব পাৰা আৰু আগবাঢ়ি যাব পাৰা, তাকে কামনা কৰিলোঁ।